সুস্বাগতম আৰু সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল আৰু বিহু বুলি আমাৰ ঘৰত কি কি আয়োজন কৰা হৈছে তাকে আপোনালোকক অকণমান দেখাই লওঁ চাওক মিঠাই জাল দিয়া হৈছে লাৰু বনাবৰ কাৰণে আৰু জাল দিয়া হোৱাৰ পিছত এইখিনি কাপোৰত ধুনীয়াকৈ চেকি লোৱা হ'ল লেতেৰাখিনি বাহিৰত থাকি যাব আৰু ইফালে মই মুড়ি চালি আছোঁ মুড়িৰ লাৰু বনাব তিলৰ লাৰুও বনিব আৰু চিৰাৰ লাৰু বনিব এইখিনি গোটেই মিঠাই দি বনোৱা হ'ব গুড়খিনি লাৰু বনিবৰ কাৰণে ৰেডি আৰু গুড়খিনিৰ লগত পানী মিক্স কৰি বনোৱা হৈছে আৰু এতিয়া মুড়িখিনি ঢালি দিছে ইয়াতে আৰু গোটেইখিনি ভালকে মাখি লৈ কিনে লাৰু বনাব আৰম্ভ কৰিব লাৰু বনাই আছে আৰু কেইটামান হলে লাৰু বনাই মুড়িৰ লাৰু মা দেউতা আৰু সিজন দাদাৰ ফ্ৰেণ্ড হয় আমাৰ ঘৰত এনে মৰ্ণিঙত আহিছে ফুৰিব আৰু মাহঁতক দেখি তাৰো মন গ'ল বনাব সেইকাৰণে ইও বনাব আৰম্ভ কৰিলে এতিয়া বনাই আছে চিৰাৰ লাৰু আৰু চিৰাৰ লাৰুটোও গুড় দিয়ে বনোৱা হয় চিৰাখিনি আগতে ভাজি লোৱা হৈছিল আৰু এতিয়া ভাজা চিৰাখিনি গুড়ত দি কিনে এইখিনি মাখি লৈছে এইবিলাক বনাই হৈছে মই আছোঁ এতিয়া নাৰিকল কৰি বনাই আছে লাডু নাৰিকলৰ নাৰিকলখিনি ভাজি হৈ গ'ল আৰু এতিয়া নাৰিকলৰ লাৰুটো বনাই আছো আৰু এনেকে বনাই থাকোতে হাতটো বিষাই গৈছে বিষাই যায় এনেকে চেপি নাৰিকলৰ লাৰু বনালে বেলেগ কেইটামান হল বনাই মা আৰু মই লাৰু বনাত ব্যস্ত এইখিনি শুকান পিঠা আগতে মায়ে বনাই থৈছে এইখিনি আৰু এইখিনি ভিতৰত দিছে তিল নাৰিকল দিলেও ভাল লাগে কিন্তু এইখিনি তিল দিছে আমাৰখিনি নাৰিকল দিয়া নাই তেতিয়া নাৰিকল কুৰাই হোৱা নাই তাৰ কাৰণে তিল দিছে আহিলো এতিয়া পাকঘৰত আৰু এতিয়া বনাব মালপোৱা পিঠা পোৱা পিঠা বুলি কওঁ আমি বনা হৈছে আৰু বনাব মায়ে পিঠা আপোনালোকক দেখুৱাই লওঁ কি বনাইছে এয়া কাণ মুচুৰি পিঠা নাৰিকল দিছে ভিতৰত আৰু সবজিও দিয়া বনোৱা হোৱা নাই এয়া পাটি চেপটা বুলি কওঁ আপোনালোকে কিবা কয় এইবিলাক আৰু এইবোৰ পোৱা পিঠা একদম বেলেগ ডিজাইনৰ পোৱা পিঠা তেল পিঠা ইফালে হল শুকান পিঠা ইয়াতো আছে শুকান পিঠা আৰু লাৰু সাৰু কি আছে সব এইবিলাকে এইছো মালপোৱাৰ কাৰণে মালপোৱা পিঠা লাৰু চিৰাৰ লাৰু এইবিলাক আৰু এইবিলাক হল নাৰিকলৰ লাৰু এইবিলাক হল তিলৰ লাৰু আৰু মুড়িৰ লাৰু আছে তাৰ ভিতৰত সোমাই থৈছে তেল পিঠাৰ কাৰণে
যোগাৰ কৰা হ'ল, এতিয়া ভাজিব। পিঠা আমাৰ দুটা ধৰণৰ আছে, এটা লোকেল এটা হাইব্ৰিড, সেইকাৰণে দুটা ধৰণৰ দেখা পাইছে। মালপোৱা পিঠা, এটা হাইব্ৰিড এটা লোকেল, সেইখিনি হাইব্ৰিড আৰু এইখিনি লোকেল। मालपुआ है मालपुआ बन रही है, कैसा होगा पता नहीं। खाने के लायक होगा या नहीं, हो गया। পিঠা বনি আছে, পুৰা ধুনীয়া হৈছে এইবাৰৰখন। পিঠাগুড়ি, গুড় আৰু আটা, মিঠাই এয়া দিয়ে বনাইছে। পুৰা ধুনীয়াকে ফুলি আছে। এখন ট্ৰাই কৰি চাওঁ মোৰ হাতৰে পিঠা কেনেকুৱা হয়, বনাব ট্ৰাই কৰি চাওঁ কেনেকুৱা হয় মোৰ পিঠাখন। এখন মই দিয়া পিঠা। মোৰখনো ধুনীয়াকে ফুলিছে, বেয়া হোৱা নাই। বঢ়িয়া আছে মোৰখনো, একদম ফাৰ্ষ্ট ক্লাছ। আজি ট্ৰাই কৰিলোঁ আৰু ধুনীয়াই হ'ল, বেয়া হোৱা নাই পিঠাখন। আৰু বিহু বুলি ক'লে পিঠাটো চবৰে ঘৰত খায়, তো আমাৰ ঘৰতো খায়। মই পিঠা বেছি ভাল নাপাওঁ খাব, দাদাও নাখায় আমাৰ বেছি পিঠা, হ'লেও মানুহ দুনুহ আহি থাকে, সিহঁতকতো দিব লাগিব। আৰু বিহু বুলি ক'লে চব অসমীয়াৰ ঘৰত পিঠা পনাৰ ব্যৱস্থা থাকে, তো এইটোৱেই দিন এটা পিঠা পনা খোৱাৰ। আৰু মই বিশেষ পিঠা খাবৰ ভিতৰত যিটো কাণ মচুৰি পিঠা কয়, ভিতৰত চব্জি সোমাই দিয়ে, সেইটোহে মই বেছি ভাল পাওঁ, সেইটো মোৰ প্ৰিয়। কিন্তু আজি বনোৱা হোৱা নাই সেই পিঠাটো, কাৰণ চব্জি দিয়াটো বাহি খাব নোৱাৰি, বাহি খালে পেটৰ প্ৰব্লেম হ'ব। সেইকাৰণে এইবিলাক খোৱা শেষ হ'লে আৰু কালি নহয় পৰহি সেইটো বনাব, কালিয়ে বনাব পাৰে যদি টাইম হয়। আৰু এয়া হ'ল মোৰ হেপী ভোগালী বিহু সকলোলৈ, ভোগালী বিহুৰ ওলগ থাকিল। হেপী ভোগালী বিহু। মায়ে আছে পিঠা বনাত ব্যস্ত, বিহু শুভেচ্ছা দে। ভোগালী বিহুৰ শুভেচ্ছা থাকিল। ফ্ৰেণ্ডছ, মোৰ আজিৰ ভিডিঅ'টো চাই কিনে আপোনালোকে কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু নতুনকৈ চোৱাবিলাকে চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে যি যি কৰিব লাগে চব কৰি দিব। আজিৰ কাৰণে এৰিলোঁ, বাই বাই।